আজি মই পাঠ কৰিবলৈ লোৱা গল্পটোৰ নাম হ'ল স্পৰ্শৰেখা। গল্পকাৰ ইমৰান শ্বাহ। স্পৰ্শৰেখা। গধূলিয়ে পোৱাক খেদি ক'ত পাত্তা পাবহে? মইতো সদায় কৈয়ে থাকোঁ, পাবা চৰাই ভাঙিবা পাখি। সময়ৰ কামেই হ'ল পৰিৱৰ্তন ঘটোৱা। লোৱা এতিয়া ৰুমাল কিনা 1 ডজন, নহ'লে টাৱেল। গেজেট বাইদেউৰ সেইটো গোটেই। কমন ৰুম গৰম খবৰেৰে গৰম কৰিবৰ হ'লেই তেওঁ ডাঙৰ ডাঙৰকৈ স্বগতোক্তি কৰিবলৈ আৰম্ভ কৰি দিয়ে। আৰু লগে লগে পুৰ পুৰকৈ পৰুৱাৰ দৰে 10-12 জনী সৰু ডাঙৰ বাইদেউ ওচৰ চাপি আহে। কাণ খাৰা, মন উগুল থুগুল, ৰখাল কথা ওলাবই। ৰখাল মানে কেৱল হাঁহি উঠা কথাই নহ'বও পাৰে, কান্দিবৰ মন যোৱা কথাও হ'ব পাৰে। কান্দোনতোতো ৰস থাকে। স্কুলখনত একুৰতকৈও বেছিহে বাইদেউ, কাৰো বয়স 22ৰ তলত নহয়। দুকুৰিৰ ওপৰ বাইদেউৰ সংখ্যা অতি বেছি 5 হ'ব। স্কুলৰ বাইদেউৰ চাকৰিত সোমোৱাৰ সকলৰ সাধাৰণতে 30 বছৰমান বয়সলৈকে এটা প্ৰতীক্ষা থাকে। সহকৰ্মীসকলে উৰণীয়া চৰাই বুলি কয়। বিয়া বাৰু হয়, চাকৰি এৰে, পঢ়া শুনা, সময় কটোৱা, বিয়াটো লক্ষ্য হিচাপে এতিয়াও ধৰি থকা আমাৰ অভ্যাস। তাৰ পাছতো ৰৈ যোৱা সকলক লৈয়ে স্কুল। এতিয়া তেওঁলোকে জীৱনটোক আনধৰণে ল'বলৈ আৰম্ভ কৰি দিয়ে। কোনো ক্ষীণায়ো হওঁতে এওঁলোকে কিমান কি যে জানে, কোনেও জনাৰ কথা নহয় যদিও বহুত জনা মানুহ বুলি সকলো এটা ধাৰণা হৈ যায়। পেচাত সেইটো দৰকাৰো। এওঁলোকৰ সাজপাৰো গহীন গম্ভীৰ হয়। কোনো আকৌ 30ৰ আগৰ বয়সটো ধৰি ৰখাত অথবা এতিয়াও তেওঁ তাতে থকা যেন দেখুৱাত ব্যস্ত হৈ থাকে। নানা ৰং ঢং চঙৰ আশ্ৰয় লয়। শেহতীয়া চলনৰ কাপোৰ, প্ৰসাধন, অলংকাৰ এইবোৰ লৈ তেওঁলোক ইমানেই ব্যস্ত হৈ পৰে যে জীৱনৰ আন সকলো কথা সৰু সৰু যেন লগা হৈ যায়। আনকি মূল কামটো। শিক্ষাৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱো পৰে। পাছে দৌৰৰ হৰিণাই ক'ত বনগুটি লৈ চাব? আৰু বেছিভাগেই প্ৰায় সকলোৱেই ধীৰে ধীৰে নিজৰ বাহিৰে আন সকলোৰে কথা লৈ ব্যস্ত হৈ পৰে। পৰচৰ্চাৰ চৰ্চা মহৎ চৰ্চা হয়। পৰচৰ্চাৰ ভাল হোৱাত একো বাধা নাই, কিন্তু অৱস্থাই শব্দটোক নিন্দা অৰ্থত বন্দী কৰি পেলায়। এই পৰচৰ্চাৰ নেত্ৰী স্কুলখনৰ গেজেট বাইদেউ। তেওঁ যেনি যায় আগে পাছে বাতৰি উৰা বাতৰি টুকুৰা উৰি উৰি যায়। তেওঁ এটা নামো আছিল, গৰিমা। দুইটা নামেই বহুত সময় ভাবি থাকিবলগীয়া বিধৰ। তেওঁৰ গৰিমা নামটো পাছে কোনেও নলয়ে, পাহৰিছে, আৰু আচৰিত ধৰণে তাৰ বাবে তেওঁৰ কোনো আক্ষেপ বা ভূক্ষেপো নাই। নিজেই কৈ দিয়ে, জি হাজৰিকা, গৰিমাও হ'ব পাৰে গেজেটো। ব্ৰেহী কুঢ়ি ধৰি সকলো কুটুৰাত লাগিল। ক'ত গধূলিয়ে পুৱাক খেদি পাত্তা নাপালে। গধূলি কাৰ নাম? পুৱাৰ নাম থাকেনে? থ হেৰ' লাগিল এই জাকৰ ৰামখক। লাজ বিজৰো কথা, দুখ বেজাৰৰো কথা নালাগে শুনিব। বিদ্যালয়ত ফুল মাখি মোৰ কি কাম? গেজেট বাইদেৱে খবৰ কাগজ এখন খুলি ল'লে। ঠিক আছে, নকলে নেলাগে জিবি। পাছে চাবা আকৌ, পেটৰ বিষে ধৰিলে আমাক নুদুখিবা। সেয়া লগালি নহয় অমংগলখন। কালিৰে পৰা মিহি মিহিকৈ বিষাই আছে। মোৰ আকৌ এনে ৰজাৰ কাণ ডাঙৰ সাধুটোলৈ ভয়। কওঁৱেই তেন্তে শুন, বহি ল। প্ৰস্তাৱতাৰ কথাখিনি গেজেট বাইদেৱে জহতে আটাই আগৰ পৰা জানেই। এতিয়া মাত্ৰ শিখৰবিন্দুৰ কথা। সকলোৱে জানেই, সন্ধ্যা প্ৰভাত কলেজৰ দিনত বৰ বিখ্যাত আৰু সাংঘাতিক ৰোমান্টিক জুটি আছিল। গান গাইছিল, নাটক কৰিছিল, গল্প উপন্যাসত কৰাৰ দৰেই। ঘণ্টাজুৰি কেণ্টিনত বহি থাকিছিল, নৈ পাৰত নিৰিবিলিত ফুৰিছিল, বালিচৰত বহিছিল, গানৰ দৰে কথা পাতিছিল। কলেজৰ পৰা ওলাই সন্ধ্যা বাইদেউ হ'ল। প্ৰভাতে যথা নিয়মে প্ৰথম শ্ৰেণীৰ বিখ্যাত ঠিকাদাৰ আৰু চাহ বাগিচাৰ মালিক আৰু হিয়ান চৰাই ভাও লৈ অলপ অচৰব ৰাজনীতি কৰা দেউতাকৰ কামত যোগ দিলে। আৰু কেইটা বছৰ ঘূৰোতে দেউতাকে সকলো কাম কাজ প্ৰভাতক চমজাই দি আজৰি হ'ব পৰা হ'ল। আৰু প্ৰভাত ভয়ানক ব্যস্ত মানুহ হৈ পৰিল। দিল্লী, কলকাতা, মুম্বাই, মন্ত্ৰী, IGP, ন্যায়াধীশ, আহ যা উঠ ব, সংস্পৰ্শৰবোৰ ব্যাপক হৈ পৰিল। এক কথাত সাউতকৈ প্ৰভাত এটা বৃত্তৰ পৰা আন এটা অগতানুগতিক বৃত্তলৈ সোমাই পৰিল। আৰু এতিয়া তাৰ যিটো ব্যক্তিত্বৰ আকস্মিক বিকাশ ঘটিল, সেইটো চৰায়ে নুবুজা মাৰ্জাৰৰ ব্যক্তিত্ব। সন্ধ্যাই প্ৰভাতক বুজোতে সি ইমান দূৰ পাইছিলগৈ যেন পূব আৰু পশ্চিম। প্ৰথম আহি আছিল, লাহে লাহে কেতিয়াবা গাড়ী লৈ, সুৰমুৰ,
সেয়াও লাহে লাহে আৰু কমি আহিল। প্ৰথম সঘন চিঠিও আহিছিল, লাহে লাহে কমি গ'ল। লাহে লাহে দুয়োটা বন্ধ হৈ গ'ল বছৰ ঘূৰোতে নুঘূৰোতে। সকলোৱে দেখিলে সন্ধ্যা নামৰ সপ্ৰতি বৰ সুন্দৰী বাইদেউজনীৰ খোজবোৰ কেতিয়াবা বৰ খৰধৰ হয়, হয়তোবা অকাৰণত। ক'ৰবালৈ যেন বৰ পলম হৈ গৈছে আৰু কেতিয়াবা বৰ মন্থৰ। ক'ত যেন বাধা, নাযাব যেন। কোনোৱে যেন পাছৰ পৰা লাহেকৈ ঠেলি নিছে, নহ'লে ৰৈ যাব। একোদিন সন্ধ্যাই সকলোৰে লগত বৰ কথা পাতে, যেন বহুত কথা ক'বলৈ আছে। এতিয়াও নক'লে কোৱা নহ'বও পাৰে কোনোদিন। কেতিয়াবা সকলোৰে পৰা দূৰত একোণত আগত কিতাপ এখন লৈ অলৰ হৈ বহি থাকে। পিৰিয়ডৰ ঘণ্টা পৰি যায়, কিতাপৰ এটা পৃষ্ঠাও লুটি নাখায়। গেজেট বাইদেৱে নাটকৰ গোট এটা দৃশ্যই সহকৰ্মীৰ আগত যেন প্ৰদৰ্শনেই কৰি দিলে। অ' সন্ধ্যা, বহা, কিবা কামত আহিলা? 1 মিনিটৰ এক অসহ্য নীৰৱতা। কি অতল গভীৰলৈ হঠাৎ পৰি গৈছে সন্ধ্যা। কেণ্টিনত এজাক ছাত্ৰী একেলগে হাঁহিছে, অডিটৰিয়ামত জাউৰিয়ে হাত চাপৰি। কাষেৰে পাৰ হৈ যোৱা কোনোবা চেঙেলীয়াৰ উফৰি অহা মন্তব্য, বাহ, বঢ়িয়া মিলিছে দেই। আহিবলগীয়া হ'ল। তোমাৰ খবৰ নাপাওঁ, বাধ্য হ'লোঁ। দেৰি হোৱা নাই জানো? তুমি কিবা ভাবিছা নেকি? ইমান কাম, সঁচাই ব্যস্ত প্ৰভাত। এটা পিয়নে 2টা ফাইলত চহী কৰাই দিলে। 3 নম্বৰ ফাইলত খৰধৰকৈ প্ৰভাতে চকু ফুৰালে। এজন বাগানৰ মানুহ আছিল, এছিষ্টেণ্ট মেনেজাৰ হ'ব, অলপ পাছত আহিবলৈ ক'লে। মই আকৌ কি ভাবিম? তুমি কোৱা, তুমি কেলৈ আহিলা? এইবাৰ নীৰৱতাবোৰ যেন থৰকৈ কঁপি উঠিল। কি ভাষাত কথা কৈছে প্ৰভাতে? শব্দবোৰ বুজিছে, অৰ্থবোৰ দুৰ্বোধ্য যেন লাগিছে। প্ৰভাতক শেষ কেতিয়া লগ পাইছিল সন্ধ্যাৰ মনত পৰা নাই। যুগটো হ'ব নোৱাৰে। ঘৰত মায়ে কৈ আছে, এনেকৈ থাকিলেতো নহ'ব, ল'ৰাৰ কথা যেন তেন, ছোৱালীৰ বয়স হিচাপৰ। তুমি কি ভাবিছা? কিবা এটা কৰা। এইবাৰ নীৰৱতে দুৰ্বোধ্য ৰূপ ল'লে। প্ৰভাতৰ কপালৰ এডাল হীৰা কঁপি উঠা সন্ধ্যাই দেখিলে। চিনাকি চকুযোৰ হঠাৎ যেন চকচকীয়া মাৰ্বলৰ হৈ পৰিল। একেবাৰে অন্য প্ৰভাত। তুমি কি ক'ব খুজিছা? মই ঠিক বুজি পোৱা নাই। আমাৰ বিয়া? বিয়া আমাৰ মানে? তোমাৰ আৰু মোৰ? কি কাণ্ড! মই কেতিয়া ক'লোঁ তোমাক মই বিয়া কৰাম বুলি? ৰাজহাড়ৰ মাজেৰে এটা হিম চেঁচা শিহৰণ সন্ধ্যাৰ মগজুলৈ উঠি গৈছে। ধেমালি, নিশ্চয় ধেমালি। প্ৰভাত সদায় ফূৰ্তিত থকা, ধিমেলীয়া। ক'ব লাগে নেকি আমাৰ ভালপোৱা? আছিল, আছেও হয়তো, থাকিবও হয়তো, কিন্তু বিয়া? কেলৈ? কিয় এই প্ৰশ্ন? কেনেকৈ হ'ব? বিয়াটো এক জৰুৰী চুক্তি, এক আঁচনি। মইতো বৰুৱাটিৰ মালিকৰ কন্যা বিয়া কৰাব লাগিব। বৰ ডাঙৰ এটা দিল। সন্ধ্যা, তুমি এইখন পৃথিৱীৰ মানুহ নোহোৱা। তুমি নুবুজিবা, দিছ দিব নোৱাৰিবা। সন্ধ্যা, ইয়াত জীৱন কলেজ কেম্পাছৰ সপোন নহয়। ইয়াত অংক আছে, কবিতা নাই। যোৱা সন্ধ্যা, অন্য কাৰোবাক সুখী হ'বা, মই একো নকওঁ। কিন্তু মোৰ পৃথিৱীত মোৰ ঠাই ক'ত হ'ব? এৰা, বৰ কিবা পৃথিৱী, কিবা ৰৈ থকা, ৰৈ যোৱা, কিবা নাক কোচাই থকা বিধৰ, মোৰ সহ্য নহয়। মই কি কৰিম প্ৰভাত? যোৱা সন্ধ্যা, যদি পাৰা ইউজ ইউৰ চাৰ্ম। বিয়াৰ বাবেহে ইয়াত অংক, তাত নাই। তুমি বৰ ধুনীয়া বৰ। তাত তুমি সহজেই পাৰিবা, বেছি ওখলৈ হাত মেলিলে ধৰিবলৈ টান। কোজা হ'লেও পাছত অসুবিধা হয়, সমানেই ভাল। মোৰ তোমাক অভিশাপ দিবলৈও লাজ লাগিছে। দিলেও নালাগে। আমাৰ পৃথিৱীত যুক্তিও আছে, বুদ্ধিও আছে, আৱেগ নাই নহয়। অভিশাপ পুৰাণৰ দিনৰ আৱেগহে। যোৱা সন্ধ্যা, গুড লাক। সন্ধ্যা সোমাই আহিছিল। কমন ৰুমটো হঠাৎ কাহ পৰি জিন গৈছিল। সকলোৰে সন্ধ্যাক বহুত কথা ক'বৰ মন গৈছিল। ব'লা আমি দলে বলে যাওঁ, ব'লা প্ৰভাতক চুচৰাই লৈ আহোঁ। বাদ দিয়া, সি আহি ভৰিত ধৰিলেও ঘূৰি নাচাবা। চিন্তা নকৰিবা, এই প্ৰভাত এদিন অন্ধকাৰত কক বকাই মৰিব। বাদ দিয়া, মৰম, ভালপোৱা, যুক্তি, বুদ্ধি, চুক্তি কি দৰকাৰ সেইখন পৃথিৱীৰ? পৃথিৱী হ'ব পাৰে, সংসাৰ নহয়। সেইখন এখন উকা কাগজ, তাত সকলো ছবি ভেনিচিং চিয়াঁহীৰে অঁকা হয়।
প্ৰায় এটা বছৰ সন্ধ্যাই টোপনিত খোজকঢ়া মানুহৰ দৰে পাৰ কৰি দিলে। কমন ৰুমটো কথাষাৰ হজম কৰি পাহৰি পেলোৱাৰ অভিনয় কৰি গ'ল। আনকি খুদ গেজেট বাইদেউ সকলো কথা অনেক খবৰ ক'লে, আনিলে দিলে, কিন্তু তাত সন্ধ্যা নাছিল। কিন্তু এদিন মৰাৰ খবৰো হৈচৈকৈ দিয়া গেজেট বাইদেউ আমন জীৱনকৈ বহুপৰ বহি থাকি হঠাৎ আত্মগতভাৱে, অৱশ্যে সকলোৱে শুনাকৈ ক'লে, অৱমৰ্ষ। কি? মানে উপসংহাৰ, সাহিত্য এৰা, কথা কোৱা। সন্ধ্যা ট্ৰেজেডি, এইবাৰ আন্ধাৰ, সঁচাকৈ। চাপি কুচি আহিল 10-12টা উৎকণ্ঠ মন, চঞ্চল চকু, নিৰ্লজ্জ অথবা অন্যায় প্ৰত্যাশা। এখন বিশেষ ধৰণৰ বন্দী সমাজৰ চাৰিত্ৰিক বৈশিষ্ট্য। কি হ'ল? কি হৈছে? কোৱা বাইদেউ, তুমি কেনেকৈ জানিলা? কি হৈছে? গেজেট বাইদেৱে বৰ গোপন আৰু বৰ গুৰুত্বপূৰ্ণ কথা কোৱা দি ক'লে, কোনেও নাজানিছিলোঁ, কোনেও। পাছে সন্ধ্যাই জানিছিল, আৰু জানিছিল সন্ধ্যাৰ মাকে। কি জানিছিল? কেনেকৈ? কেনেকৈ মানে আমাৰ নাৰীৰ সহজাত শক্তিৰে। কেইটা মতাই আমাক চুৰকৈ চাই আমি নাজানো জানো? কেইটা মতাৰ বিয়া পতাৰ কোনো মতলব নাই নাজানো জানো? কিন্তু কি জানিছিল সন্ধ্যাই? মাকে? আচল কথা বাইদেউ, এই তহঁতো আৰু এখেপতে ভঁৰালটো লাগে। আমাৰ ৰাজীৱ আকৌ সন্ধ্যাহঁতৰ চালে চালে লগা যে ঘৰ, সৰুৰে পৰা মনতে সন্ধ্যাই। পাছে কম দুখীয়া আছিল নে ৰাজীৱত? বেচেৰাৰ মনৰ কথা মনতে ৰ'ল, ওলাই নাহিল। পিছে এতিয়া প্ৰভাত সন্ধ্যা, সি মনত বৰ শিলজাপি কামত মন দিলে। কামো কাম, একেবাৰে কৰ্মকাণ্ডত। এতিয়াতো তহঁতে দেখিছই, গোটেই নদন বদন, কথা ক'লে মুখৰ পৰা চিকাৰূপ ওলাই আহে। মানুহে কয় বোলে প্ৰভাতৰ ওপৰত টেক্কা নমৰালৈকে ৰাজীৱ নিজিৰায়। উপসংহাৰটো কোৱা। তাকেইতো, সন্ধ্যাৰ মাক গৈছিল ৰাজীৱৰ ওচৰলৈ। তাৰ পাছত ৰাজীৱে বিয়া কৰোৱা নাই নহয়, সকলোৱে জানে। পাছে মাকে প্ৰস্তাৱ এটা দিলে আৰু। পাছে কি পিছাই থাকেও ইজাকে। নাথাকো বাৰু, ৰাজীৱে হাঁহ ক'লে। ৰাজীৱে মাকক বৰ আদৰ সদৰকৈ বহুৱালে। সকলো মন দি শুনিলে। তাৰপিছত ক'লে, মা, আপোনাক মই মায়ে বুলিলোঁ। মই সন্ধ্যাক ভাল পোৱাটো সঁচা, এতিয়াও। কিন্তু আমাৰ বিয়া হ'ব নোৱাৰে যে। কিয়? তাকেই মাকেও সুধিছিল। সি ক'লে, চাওক মা, প্ৰভাতে টকাৰ কাৰণে সন্ধ্যাক বিয়া নকৰালে, অথচ সন্ধ্যাৰ ভালপোৱাৰ গৰাকী সি আছিল। এতিয়া মোৰ বহুত টকা, কিন্তু টকাৰে মৰম কিনিব পাৰি জানো মা? মই সহজ হ'ব নোৱাৰিম, সন্ধ্যায়ো নোৱাৰিব। সন্ধ্যা বৰ ধুনীয়া মা। মানুহে ভাবিব টকাৰ জোৰত মই সন্ধ্যাৰ অপমান হ'বলৈ দিব নোৱাৰোঁ। তাৰ পাছত কিবা বুজিলি? নাই বুজা, ময়ো বুজা নাই। কিন্তু সন্ধ্যা? ঘণ্টা পৰিছিল, সন্ধ্যা সোমাই আহিছিল। সকলোৱে দেখিছিল এই সন্ধ্যা যেন অত্যন্ত স্বাভাৱিক এজনী মানুহ, যেন এজনী ছোৱালী, কিন্তু জীৱনৰ ওপৰত গভীৰ আস্থা লাভ কৰা এজনী মানুহ। এই কথাৰ প্ৰমাণ পোৱা গৈছিল 58 বছৰ বয়সত অবিবাহিত ৰাজীৱৰ দুৰ্ঘটনাত, মৃত্যু হওঁতে সন্ধ্যাই গোপনে কন্দা ঘটনাত। গেজেট বাইদেউ নাছিল, প্ৰায় সকলো নাছিল। সন্ধ্যা প্ৰধান শিক্ষয়িত্ৰী হৈছিলগৈ। ৰাজীৱে সন্ধ্যাৰ জীৱন মধুৰ সন্মানেৰে পূৰ্ণ কৰি তুলিছিল। ধন্যবাদ।